ওয়েলকাম টু জুলি ব্লগ। আজি আপোনালোকক দেৱালীৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমাৰ ঘৰত এয়া মানে দেৱালীৰ বাবে প্ৰস্তুতি চলি আছে আৰু এইবিলাক মানে মই ঠিক ঠাক কৰি লৈছোঁ জ্বলাবলৈ বুলি ৰাতিকৈ কি হয় নাজানো আৰু কিমানখিনি জ্বলাব পাৰিম আৰু এইখিনি ঠিক ঠাক কৰি লৈছোঁ আৰু লাহেকৈ মানে ইমানেই কাম নহয় দিনটো। এয়া ভগৱানক প্ৰাৰ্থনা কৰোঁ য'ত আমি তাতে এনেধৰণে অলপ ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিলোঁ। মানে সময়ো বৰ বেছিকৈ নাপালোঁ, সেইবাবে দিনটো ইমানো ছুটি ন আৰু কাম শেষেই নহয়, সেইবাবে অলপ চলপকৈ সজালোঁ আৰু এনেধৰণে ৰংগুলি অলপ কৰিলোঁ, তাতে এনেধৰণে ফুল আৰু পাত দি অলপ সজালোঁ। এয়া আমাৰ বাহিৰ অংশ মানে বাহিৰৰ ফালে এয়া ঘৰৰ বাহিৰত এনেদৰে আমাৰ মানে মিষ্টাৰে অলপ ডেক'ৰেশ্যন দিছে আৰু অলপ লাইটিং দিলোঁ। লাইটিং বেছিকৈ নাই দিয়া, অলপ চলপ দিছোঁ আৰু তাতে আৰু বেছিকৈ চাকিয়ে জ্বলোৱা হ'ল আৰু লগত অলপ মাজে মাজে অলপ চাকিও জ্বলাই দিছিলোঁ। এইটো এডাল ষ্টেণ্ড নিচিনাকৈ দি লৈ মানে এনেধৰণে দিছোঁ আৰু কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যিমানখিনি পাৰিছোঁ সিমানখিনি আৰু চেষ্টা কৰিছোঁ আৰু অলপ মানে সজাবলৈ আৰু সময়ো বহুত লাগে ন, এইখিনি কৰি থাকোঁতে বহুত সময় যায়গৈ আৰু তাতে ঘৰৰ মানে বেলেগ কাম থাকেই। এইখিনি মই ভিতৰত আগফালৰ ৰুমটোত এনেধৰণে সজাইছিলোঁ, এনেধৰণে মানে অলপ আৰু কৰিছোঁ আৰু যিমানখিনি পাৰোঁ সিমানখিনি। এয়া আমাৰ এতিয়া মানে আমাৰ কাষৰ ঘৰতে আৰু কলগছ জ্বলাইছিলে, তাতে সিহঁতি মানে কলগছ জ্বলাবলৈ বুলি তালৈ সিহঁতৰ ঘৰত কলগছ জ্বলালেগৈ। এয়া আকৌ এবাৰ দেখুৱাই দিছোঁ আমাৰ ঘৰটো বাহিৰ অংশটো, বাহিৰৰ ফালটো মানে ফুলবিলাকত এনেধৰণে দি দিছিলোঁ আৰু ভালো লাগে ন। আৰু মানে ভিডিঅ' কৰি আছোঁ তথাপি হেঁপাহ পলোৱা নাই, সেইবাবে ভিডিঅ' কৰিয়ে আছোঁ আৰু সেইবাবে আপোনালোককো দেখুৱাই আছোঁ আৰু লগতে মানে ওলাই যাওঁ বুলি ভাবিছোঁ আৰু অথনিৰ পৰা কামকে কৰি আছোঁ আৰু এইখিনি চাকি তাকি জ্বলাওঁতে বহুত সময় গুচি গ'ল। সকলো ওলাই চাকি তাকি মানে জ্বলি শেষেই হ'ব হ'ল আৰু মই
কলৈকো ওলাইও যোৱা নাই, ঘৰৰ ভিতৰতে সোমাই আছিলোঁ আৰু এতিয়া যাওঁ বুলি ভাবিছোঁ। ব'লক তেতিয়াহ'লে আৰু আমাৰ ওচৰৰ কাৰ কাৰ ঘৰত কেনেকৈ দেৱালী চাকি জ্বলাইছে আৰু কেনেকৈ লাইটিং চাইটিং কৰিছে সকলোখিনি দেখুৱাই আছোঁ। তেতিয়াহ'লে ব'লক আপোনালোকক লৈ যাওঁ। লগতে ঘৰৰখিনি দেখুৱাইছিলোঁৱে ন, আকৌ এবাৰ দেখুৱাই দিছোঁ এইখিনি, আৰু এইখিনি কৰি থাকোঁতে বহুত সময় গুচি গ'ল। এয়া আকৌ এবাৰ দেখুৱাই দিছোঁ আমাৰ ঘৰৰ। এইখিনি আমাৰ ঘৰৰ আৰু সকলোখিনি এতিয়া দেখুৱাই থাকি আমাৰ ঘৰৰ সকলোখিনি আপোনালোকক দেখুৱালেই। এতিয়া ব'লক তেতিয়াহ'লে বেলেগৰ কেনেকৈ চাকি আৰু লাইটিং কৰিছে সকলোখিনি দেখুৱাওঁগৈ। এয়া আমাৰ ওচৰৰ কেইঘৰত কেনেধৰণে সজাইছে আপোনালোকক দেখুৱাবলৈ অলপ লৈ আহিলোঁ, আৰু এয়া অলপ চলপকৈ দেখুৱাই দিছোঁ। আৰু চাই থাকক তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। এয়া হৈছে মই চন্দনাহঁতৰ ঘৰলৈ আহিছিলোঁ, আৰু আমাৰ অকণমানজনী সিহঁতৰ অকণমানজনীৰ লগত খেলি আছিলে, আৰু তালৈ মই তাইক বিচাৰি আছিলোঁ। আৰু সিহঁতৰ ঘৰত এনেধৰণে সজাইছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ, আৰু ইমান সুন্দৰকৈ মানে সজাই মেলি থৈছে। আৰু ভিডিঅ' নকৰাকৈ নোৱাৰিলোঁ, সেইবাবে অলপ দেখুৱাই দিলোঁ। এই আৰু সিহঁতৰ ঘৰৰে আৰু অলপ দেখুৱাই আছোঁ, ৰ'ব তেতিয়াহ'লে চাই থাকক আপোনালোকে। তাই বৰ সুন্দৰকৈ সজাই মেলি থৈছে, আৰু তাই মোক কৈছে ভিডিঅ' নকৰিবলৈ। মই বাৰু ভিডিঅ' নকৰাকৈ পাৰোঁনে, ইমান সুন্দৰকৈ সজাই থৈছে। এয়া এইখিনিও তাই কৰিছে, তাইক খালি দেখুৱাবলৈ নহ'ল, তাই মানে লাজ কৰিছে। তাই অলপ মানে মই বোলে বেয়া হৈ আছোঁ, তুমি দেখুৱাব নালাগে। কোনো বেয়া হৈ আছে, ইমান ধুনীয়াকৈ আছে, হ'লেও তাই দেখুৱাবলৈ মানে মানা কৰিলে বাবে তাইক নেদেখুৱালোঁ। এয়া দেখিছে কি সুন্দৰকৈ সজাই থৈছে। এনেকুৱাত বাৰু ভিডিঅ' নকৰাকৈ পাৰিনে, ইমান ধুনীয়াকৈ কৰি থৈছে সকলোখিনি, আৰু মই ভিডিঅ' নকৰাকৈ থাকিব পাৰিম। তাৰপাছত অলপ সেইবাবে ভিডিঅ' কৰি আনিলোঁ। আৰু এয়াও তাই কৰিছে, ভাল লাগিছে নাই বাৰু কমেণ্ট কৰি জনাব আপোনালোকে। তাৰপাছত এতিয়া ওলাই আহিছিলোঁ অলপ ৰাস্তালৈ, ৰাস্তাত এইবিলাক এতিয়া ফুটুৱাই আছে, এইখিনি অলপ দেখুৱাই দিলোঁ। আৰু এয়া ৰাস্তাৰ কাষৰ মানে মানুহৰ ঘৰত সজাই থৈছিলে, মানে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছিলে, সেইখিনিও দেখুৱাই দিছোঁ আৰু আপোনালোকক অলপ চলপকৈ। আৰু অলপ সময়ৰ পাছত আমি অলপ ওলাই যাম বুলি ভাবিছোঁ, মানে টাউনৰ ফালে। আৰু তেতিয়া টাউনৰ ফালে মানে আৰু অলপ চলপ ইফালে ইফালে যাম, আৰু তেতিয়া আপোনালোকক সকলোখিনি দেখুৱাম। এতিয়া আমি আছোঁ বঙালপুখুৰীত, ব'লক তেতিয়াহ'লে আৰু অলপ গৈ থাকোঁ আগলৈ। কালী পূজাৰ কিছু দৃশ্যাংক আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ইয়াত ক্ষীৰো খুৱাই আছিলে, আৰু আমিও অলপ খালোঁ। ব'লক তেতিয়াহ'লে আৰু দেখুৱাই গৈ থাকোঁ।
দেৱালীৰ কেইখনমান ফটোৰে সৈতে আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই